কবিতাৰ শিৰোনাম আভিচিত্য এক উচুপনি কথা অনামিকা ৰায়। এসময়ত সেই ঠাইডোখৰত এখন বাহনী আছিল। পৰিৱৰ্তনৰ গৰাহত লাহে লাহে সময়ে থৰকা ছুটিয়াই দিছিল। ফলস্বৰূপে এতিয়া তাত এটা উচ্চ অট্টালিকা। ল'ৰালিৰ গান গোৱা কেঁচা মাটিৰ জীপাল পথটো পকী হ'ল। হ'লেও কি হ'ব, উপত্যত বাটেৰে খোজত খোজ কাঢ়িলে ভৰিত তলুৱা বুকুত পিন্ধা দি পিন্ধে। সেই সময়ত ঘৰ যেন লগা নাছিল ঘৰটো, কিন্তু এখন ঘৰ আছিল মধুচৰ পূব কোণত। চুৰিয়া শালিকে সপোন সাজিছিল। সপোন ভঙাৰ বেদনা কোনে বুজিব। উচ্চাংশাৰ লয়লাসত আত্মীয়ই সযতনে সজা সপোনবোৰ চেদেলি ভেদিলি হ'ল। ক্ৰমান্বয়ে শূন্যতাৰ বুকুত হেৰাই যোৱা আভিচিত্ৰৰ গৌৰৱৰ গৌৰৱান্বিত ঘৰখনত এতিয়া মাথো নীৰৱ উচুপনি।